নমস্কাৰ, মোৰ নাম জ্যোতিময় বৰা আৰু মোৰ ঘৰ কাৰ্বিলং হাৰাঘাটত। মই গীতা কমিউনিটিৰ সৈতে জড়িত হৈছিলোঁ 2025 চনত। তাৰ আগতে মই আচাৰ্যজীক ইউটিউবত শুনি আছিলোঁ। জীৱনৰ যিবোৰ সমস্যা আছিলে গতানুগতিক, সেই সমস্যাবোৰৰ সমাধান বিচাৰি মই তেখেতৰ আগতে আৰু কিছুমান আধ্যাত্মিক গুৰুক ফ'ল' কৰিছিলোঁ, কিন্তু তেওঁলোকৰ মাজত মই সেই সমাধানবোৰ বিচাৰি পোৱা নাছিলোঁ। কিন্তু আচাৰ্যজীৰ ইউটিউবত ভিডিঅ' চোৱাৰ পাছত বহুত বেলেগ কিছুমান কথা শুনা পালোঁ, যোনটো তেখেতে ইগ' ৰিলেটেড কথা কয়, অহংকাৰক যি আমাৰ অহংকাৰৰ খেলবোৰৰ কথা কয়। আচল সমস্যাবোৰ আচলতে আমাৰ ইগ'ইক হয়। তো সেই কথাবোৰ মোৰ বহুত ভাল লাগিলে। আৰু পাছত গম পালোঁ যে গীতা কমিউনিটি বুলি এটা এপ এটা আছে, য'ত সম্পূৰ্ণ যি উইজডম লিটাৰেচাৰ হয় সেইবোৰ শিকোৱা হয়। তাৰপাছতে সেই গীতা কমিউনিটি জড়িত হোৱাৰ পাছতো মই বহুত সময়ত কনচিষ্টেণ্ট হ'ব পৰা নাছিলোঁ, কিন্তু লাহে লাহে যেতিয়া মই বুজিব ধৰিলোঁ গীতা কমিউনিটিৰ যি উদ্দেশ্য, তেখেতৰ কামসমূহ, তাৰ পাছত মই ভাবিলোঁ যে জীৱনত ইয়াতকৈ আৰু বেলেগ কোনো ডাঙৰ উদ্দেশ্য হ'বই নোৱাৰে বা বেলেগ কাম হ'বই নোৱাৰে। তো সেয়াই তেতিয়াৰ পৰা জড়িত হৈ আছোঁ। আৰু মই অইন ব্যক্তিসকলকো যিসকলে জড়িত নাই, তেখেতসকলকো এটা কথাই ক'ব বিচাৰোঁ যে আপোনালোকে আহক, কাৰণ আমাৰ বৰ্তমান যি সমস্যা হৈ আছে, ক্লাইমেট চেঞ্জৰ পৰা আদি কৰি যি সকলো ধৰণৰ সমস্যা, তাৰ সকলোবোৰ চলিউশ্যন এটাই হ'ব, সেইটো হৈছে আধ্যাত্মিক। আৰু সেই আমাৰ যোনটো সমাজত চলি থাকে সেইবোৰ নীতি নিয়মবোৰে আমাক সলনি কৰিব নোৱাৰে। আমাক উচ্চতম আধ্যাত্মিক জ্ঞান লাগিব, আৰু সেয়া কেৱল গীতা কমিউনিটিতহে আমি পাম। আৰু লাষ্টত তেখেতৰ এটা কোট ক'ব বিচাৰিছোঁ, সেইটো হৈছে যে जीवन का मेन उद्देश्य यही है कि प्रतिपल अपने आप को ईमानदारी से प्रतिक्षण देखते हुए सही कर्म करते रहना। थैंक यू।